দুখ দি আছো মইতো খুনি আছো নেকি চাইকেলখনে খুনি আছে চাইকেলখন কোনে চলাই মই চলাইছো আপুনি মোক খুনা মাৰিছে আহা ল'ৰা চাইকেলখনত মই উঠি আহিছো চাইকেলখনে মোৰ লৈ আহিছে মানে আপুনি আপোনাৰ জেগাত ঠিকে আছে ঠিক আছে মই মোৰ জেগাত ঠিক আছে ডেফিনেটলি ঠিক আছে দুখটো কোনে কৰিছে চাইকেলখনে শাস্তি পালে কোনে পাইছে চাইকেলে পাব লাগে সঁচা ভাঙি পেলাও হাত যাব নাপাবি কৈছো কি হৈছে কি হ'ল কি হৈছে চাইকেল চাইকেলখন মানে ছাৰ হেৰি মই গৈয়ে থাকো নেকি মই চাইকেল থবলৈ কৈছো নে নাই থৈছো ছাৰ কওক ৰাস্তাত এইবিলাক কিহৰ অসভ্যালি মানে ছাৰ মই এফালৰ পৰা আহি আছো আকেশা এফালৰ পৰা আহিছে মোক খুনা মাৰি দিছে মই বোলো কি কেইটামানে ক'লা ল'ৰা মই তোক খুন্দি আছো নে তই ৰাস্তাত খোজ কাঢ়িব নাজানো মই ৰাস্তাত খোজ কাঢ়িব নাজানিছো ছাৰ মই ৰাস্তাত খোজ কাঢ়িব নাজানিছো মই দৌৰিবও জানিছো অভদ্ৰামি বন্ধ কৰ বাইকত উঠ আকৌ ভাঙি পেলাই তোক বাইকত উঠিব দিছো নাই আৰু ছাৰ তই থানালৈ সোনকালে আহ কেতো বুলি ক'লা ল'ৰা এইটো দে একবাৰ পঢ়ি চাওকচোন আপুনি তই চাইহে লিখছা কিয় পঢ়িম হ'লেও ভুল হ'ব পাৰেতো নাই ভুল নহয় ভুলো হ'ব পাৰে নহয় মই আহিছা আচ্ছা বোলে কিবা কাগজ এখন লিখিবলৈ দিছে এতিয়া হাজিৰা হ'বলৈ দিছে মই কৈছো হাজিৰা হওক অৰ্ডাৰ দি পাইছা আচ্ছা দি পেলাই অৰ্ডাৰ দিছে মোক গা দিহে গৈছেগে আৰু হ'ব যাওক বল ছাৰ ৰ'ব কি পইচাটো দি যাওক আহি দি আছো বাকী শুকান নাই মই বহুত পাই থৈছো দিয়ক ল এইটো কিহৰ পইচা দিছে তই কিয় লাগে বল কমল এনে কি হৈছে 50 টকা যে দিছে কি হৈছে আদা বেপাৰীক চাৰ্জ খবৰ কিয় লাগে হ'ব কোন আদা বেপাৰীৰ কথা কৈছে তোক কিয় লাগে ইটোও কৈছে তোক কিয় লাগিছে সিটোও কৈছে তোক কিয় লাগিছে কি আছো ছাৰ লওক কমলা ফুলিৰ না হৰা কিঠ পইচা টকীয়া কেছটো কি আছে ৰনা কওকচোন কি আছে ছাৰ ঠিকে আছে না এখন কি লিখিছে দুনিয়াৰ বাৰে পাছে ভুল চাই লিখোতে মানুহে ইমান ভুল কৰে নে মানে ছাৰ মৰমে থাকক কমলক যে 50 টকা দিছে কাগজখন লিখি দিয়াৰ কাৰণে দিছে এই কাগজখন লিখি দিয়াৰ কাৰণে দিছে 50 টকাটো দি কিয় দিম তোৰ কাৰণে ছাৰৰ গালি খাইছো পইচাটো দি ইমান কষ্ট কৰি লিখিছো আপোনাক পইচা কিয় ঘূৰাই দিম দে কিয় ঘূৰাই দিম দুনিয়াৰ ভুল লিখছা গালি খুৱাইছা দে পইচাটো দে সেইকাৰণে আপোনাক লেখা হোৱাৰ পিছত পইচা পাৰিছো আপুনি হে নাচালে মই এতিয়া পইচা ঘূৰাই নিদিওঁ পইচাটো দে নিদো কেছটো তাৰমানে এইটোহে আছে আটা ফুচুছে এইখন পাকিস্তান সকলোৰে লগত মিলি জুলি ভালকে শান্তিৰে থাকিব লাগে কি যে ঘটনা কৰি থাকে ইফালে আহক এইটো ক'ত লৈ গৈছ তই মই আপুনি বুলিহে টানিছো কি হৈছে ইফালে আহকচোন কি হ'ল ইফালে আহকচোন এই সব মই নাজানো পইচা ঘূৰাই দি কিয় ঘূৰাই দিম মই এই কষ্টৰ পইচা দুনিয়াৰ ভুল মাখা লিখছা ছাৰৰ গালি খুৱাইছা মোক এয়া গালি আৰম্ভহে আছে এতিয়া গালি ভালি দালি চব খাব লাগিছে এফালে চাওক ছাৰ
চাওক খাই শুভেচ্ছা অকণ দিছো ঐ! নহয় মানে ছাৰ লাজ নাপায় আপুনি কমলক টকা দি তাৰ হতুৱাই কাম কৰায় নহয় মানে ছাৰ মই একদম মনে মনে থাকক এডাল পম্বিত ওলাইছে একদম ডিমিটে নে আহক মোৰ ৰুমলৈ আহক ছাৰ আহক ছাৰ কমল চা শুভেচ্ছা অকণ আপোনাকো দিছো কংগ্ৰেছৰ ইলেকশ্যন যা কংগ্ৰেছৰ ইলেকশ্যন আহক একো নহয় আহক বলক চৰি ছাৰ মই কৈছো না আপুনি বহক চৰি ছাৰ প্লিজ বসুমতাৰী চিট চিট এয়ালক মোৰ চকুৰ আগত এতিয়া লিখক ছাৰ ভুল হৈ গ'ল ক্ষমা কৰি দিয়ক মই আপোনাক লিখিব দিছো কুইক চা মা ভাত মাৰিব নালাগিছে পানী গিলাচ মাৰি দিয়ক ঐ থ পানী থ আপুনি লিখক আপুনি লিখক মহাদুষ্ট ছাৰ সি আপোনাক লিখিব দিছো মই লিখক অঁ হ'ব ছাৰ ঘৰৰ কথা ভাবিব নালাগিছে লিখক 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 সময় গৈ আছে মোলে চাব নালাগিছে বহিলে চাওক সময় গৈ আছে কি হৈছে তই যাচোন বাহিৰত দিগদাৰ দি থাকিব নালাগে যিটো বয়সত পঢ়িব লাগিছে সেইটো বয়সত মখাই ঘূৰি ফুৰিছে ছাৰ ঠিকে আছেনে কিয় হাইছা তই চাও দেন্দা চাউনি দেখিয়ে গম পাইছো কিমান শুদ্ধ হৈছে ঐ চুপ এখন কাগজ আপুনি শুদ্ধকৈ লিখিব নোৱাৰে তাকো চাই চাই কিবা ভুল হ'ল নেকি ছাৰ কি ভুল হ'ল নেকি এ টু জেড গোটেইখন ভুল হা এতিয়া চাই থাকিব নালাগে যাওক শুদ্ধকৈ লিখি আনক মই লৈ যাম বোলক হত, এৰ। এই ইমান লাজ পাই আছে মোৰ ঘূৰাই পৰিব কি যে হ'ব নহয় এই মানুহবোৰৰ পৰা ডিছগাষ্টিং হেত তেৰি, আহি এৰ যাওক। না একো নহয় আহকচোন বহক এচাই এচাই দে কিবা এটা লিখিব দিছে কোৱা সময়মতে লিখি দিব লাগিছে দে মই আহিছা মই লিখিম নহয় তোৰ কি হৈছে অ চাই যা মোক দায়িত্বটো দিছে মই আপুনি কি কৰিছে মই চাই যাম দে মই আহিছা হ'ব দে অ ইয়াৰ পৰা চাই চাই লিখিব নালাগিছে এখনৰ পৰা লিখ ছাৰে ইয়াৰ পৰাই লিখবা দিছি সেই এচাই চাই নোচোৱাকেহে লিখিব দিছে তই ইয়াৰ পৰা লিখবা দিছি এখন দিয়কচোন দিয়ক হেত তাত ফাটিব এখন মোৰ হাতত দিয়কচোন হাত ফাটিব এই নাফাটিছে হেত এখন ফাটিব এই। হাত। বল ছাৰ ৰুমত বল এই চাই মোক বেলেগ দায়িত্ব দিছে অ দায়িত্ব দিছি দৰকাৰী কাগজ ফালি ফেলালি বল ছাৰৰ ৰুমত বল এইটো টানা দা এই, কৰিছে বল। এই দিয়কচোন বল এই কিয় এনেকুৱা কি হৈছে কৰিছে বসুমতাৰী মানে ছাৰ সি পইচা এতিয়া চাব হা অভদ্ৰামী তোৰ অভদ্ৰামী মইনে চা আজিয়ে নাচ কৰিছে আজিৰ পৰা নকওঁ আৰু চা এই চুপ থাক তোৰ কাৰণে এটাও কাম ভালকে কৰিব পৰা নাই মই এ মনে মনে থাকক হে আপোনাক মই কাগজ এখনে কপি কৰিব পঠাইছিলো ইয়াৰ লগত দবৰা দবৰি কৰি থাকিবলৈ পঠাইছো নহয় কি মানে নহয় ছাৰ মানে চা কি নহয় মানে চা পইচা মদাহী চাক মই কৈছো হা বেলেগ কাগজ চাই পেলাই লিখিব নালাগিছে মদাহী চাই মোক কথা নুসুধিছে মই বোলে কি আছো তাৰপিছত যে মই কাগজখন এনেকে টানি লৈছো এফালে মদাহী চাই টানিছে এফালে মই টানিছো মদাহী চাই টানিছে মই টানিছো 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 তাৰপিছত চেটেপ আৰে হা বসুমতাৰী লাঠিডাল দিয়কচোন উদাহৰণ দিছো চা দোকান কেনেকুৱা পাইছে চা সঁচাকে একদম মেডামে তোক দোকান চিকচিকীয়া কৰি দিলে মই কৈছো দোকান মানুহ চব চিক চিক এতিয়া ভনীয়ক দিবলৈ এদি হোৱা মানে চাহ খাবলৈ এদি হোৱা অ কিন্তু আমাক চাহ খুৱাই লাভ নাই তোৰ মেডামক চাহ খুৱাব লাগিব নহ'লে তোক মেডামে পিঠি ফালি দিব মেডামক অ
সদায় সদায় খুৱাব লাগিব গোটেই জীৱন গোটেই জীৱনে লাগিব মাই ডগ একাপ চাহৰ কাৰণে মেডামে আজি মোক ইমান ডাঙৰ বেঙেনা দিছে কি বেঙেনা দিলেও তো একাপ ফ্ৰী চাহ খাবলৈ মেডামে মোক গোটেই দোকানত পাইলছ লগাই দিছে মেডামৰ ইমান পইচা নাইকিয়া হৈছে মেডাম অভাৱী যে মোক যদি কৈছে মই খুৱাইছো অ কোমল মানুহৰ জীৱন আজি হ'ব। জপা ইমান কবিতা গাই শুনাব নালাগে যা চাহ কাপ লৈ আহ চাহ অ বা কবিতা গাই শুনাই একেবাৰে এক কাপ চাহৰ কাৰণে আচ্ছা মেকুৰী বাইদেউৰ কাৰণে চাহত চেনি আৰু চাহপাত কিমান দিব লাগিছে মেডামৰ কাৰণে নালাগে মোৰ কাৰণে লৈ আহ তোৰ কাৰণে আও। যিটো ষ্টাইলত চাহ খুজিছে আজিলৈকে মেকুৰী বাইদেৱে মোক সেইটো ষ্টাইলত চাহ নুখুজিছে অ ঐ একচুৱেলি তোৰ দোকানত চাহ বিস্কুট আছে নে নাই অ হেই চেনি চাহতকে বহুত ওপৰ বস্তু আছে অ কোমল কি বস্তু খাবি অ আনি দিছো এ লৈ আহ মই কৈছো ইনজয় এ যা কি বা চাহতকৈ ওপৰত বস্তু আছে খাই ভাল লাগিব বোধহয় এল এইচোন পানী এপিচ ল এইটোনো কি চাহৰ সলনি পানী দিছো বিস্কুটৰ সলনি পাইলছ দিছো তিয়াই তিয়াই পোৱা মাৰি দে মই কৈছো ইনজয় কৰ ঐ পাগল আৰে পানীৰ লগত টাইচ দিয়ে খাব দিছে মোক ইমান অভাৱী নেকি মোৰ এই তেৰিকা অ মোৰ আহিছা জীয়াই আছে এই মানে ভালে আছে অ আৰু তই মোক মদাহি কৈ নাথাকবি দেই আৰু এই কামৰ সময়ত দিগদাৰ দিব নাইবি কৈ দিছো কিন্তু একদম দিগদাৰ নিদিছো আপোনালোকৰ বহুত কষ্ট হৈছে অ আপোনালোকে যে ইমান কাম কৰিছে এইবিলাক কিহৰ কাৰণে কৰিছে আৰে পাগল দেশৰ কাৰণে কৰছো দেশৰ কাৰণে কৰিছে অ মই আকৌ পইচাৰ কাৰণে কৰিছে বুলি ভাবিছো আৰে পইচাটো লাগবই আচ্ছা আপোনালোকে যে ইমান কাম কৰিছে দৰমহা চমহা পাইছে নে পাইছে হে পইচা নাপালে এনেকুৱা কাম কৰি থাকো নে কিমানো পাইছে অ মই চেক কৰি চাওঁ কৰ টকা 500 ধাৰলে দিয়কচোন মোক বুৰ্বক বনাবা ইচ্ছা ফুটুৱা এই বুবক নবনাইছে ঐ চেনি চাহপাত কিনিবলৈ লাগিছে তোৰ যদি চিনি চাপাতে নাই দোকান কিয় খুলছা তই আৰু তোৰ দোকানত দেখোন আজিকালি চায়ে নাপায় এই আজি আবেলিৰ পৰা পাইছে সেইটো ফিজ খালি টকা 500 দিয়ক যি টাইমৰ পৰা দোকানত চাহ পাব সেই টাইমৰ পৰা পইচা দিম আপোনাৰ 500 টকাটো আগতে দিয়ক আপোনাৰ নামত সদায় মই 5 টকাকে কাটি যাম তোক এডভান্স টকা 500 নেদো তোৰ দোকানত চাহও খাব নাযা দৰকাৰ হলে মই বেলেগৰ দোকানত চাহ খাম মোক টকা 500 ধাৰলে নিদিছে নেদিছো দৰকাৰ পৰিলে বেলেগৰ দোকানত চাহ খাইছে অ খাম অসমৰ ভিতৰত বদমাইছ পুলিচ কোন এজন চাপ তোক আজি শেষে কৰো চালা মোহন মোহন ভগা দুৱাখনৰ লগত টাইলছ খিনি মজা লাগিছে ঐ চাহ ক'ত ঘূৰি ফুৰ তই এনেকৈ ওলাই গৈছিলো চাহ মেডামে দেখোন দোকানখন বৰ ধুনীয়া বনাই দিলে বা বহুত ধুনীয়া বনাই দিছে চাহ দিলি নে নাই মেডামক নিদিছো ক'ৰ পৰা খাব মেডামে চেনি চাহপাত নাছে মই কি জানিছো বজাৰ নকৰ কিয় বজাৰ কৰিবলৈ পইচা লাগিছে খোজ মোক পইচা দিয়কচোন মোক নোকোৱাকে যে ফাংচন মাৰিছিলি হেই একেটা কথাকে কিয় কৈ আছে অ এই বলচোন মণিয়ে মোক কিবা বজাৰ কেইটামান দিছে বজাৰ কেইটা লৈ আহোঁ বজাৰখিনি তই আমাৰ ঘৰত পৌঁছাই দিবি তাৰপৰা 2টা বজাত মোকো দিবচোন কি চেনি আৰু চাহপাত আহ পইচা বহুত ভাগৰ লাগিছে ইচ্ছা এখন মাতকচোন একোলা লৈ দিওঁ আহ বা বহুত কষ্ট দিছে অ চাহ ব্ৰেইনৰতো একো কষ্ট নাই দেহাৰে অলপ কষ্ট কৰ মই পইচা কেইটামান উলিয়াই লওঁ ৰ ক'ৰ পৰা উলিয়াব পইচা ইয়াত পইচা পাইছে উলিয়ালে চাহ মানুহ আছে দেখা নাই অ মানুহৰ আগত লাজ লাগিছে মই চব ঠিক কৰি আছো এই আপোনালোকৰ আঁতৰ হওকচোন কেকেচা পইচা উলিয়াব চাহ চাহ কি কৰিছ বেয়া নাপাব দেই মোৰ ইমাৰ্জেঞ্চি মানে সেইকাৰণে হ'ব একো নাই বেয়া নাপায়তো ঠিক আছে যাওক থেংক ইউ পইচা এই নোসোমাবি হেই কিয় নোসোমাইছে চাহ মই একেলগে আহিছো এইফালে যাওক নোসোমাব হেই ইয়াৰ পৰা চাইছো অ বা আপুনি কম বস্তু নে চাহ
লোকে বেংকত পইচা জমা থয় আপুনি সৰু বাকচটোৰ ভিতৰত পইচা থৈ দিছে দেখিলি মোৰ কাৰবাৰ পইচা এনে এডাল কি বস্তু দি খুচৰি দিছে ইমান সোপা পইচা ওলাই গ'ল কাৰ্ড এখনো সৰু চাহ কাটলো এখন অকল সময়ৰ কাৰণে মোক দিব চাহ কিয় ময়ো দুপোচন দি আহো এখন মোৰ কাৰ্ড মইহে উলিয়াব পাৰিম তই ইউজ কৰিব নোৱাৰ মই কেনেকে পাৰিম চাহ আগতে বজাৰটো তই মণি হাতত দিয়াচোন মই কৈ আছো ঠিক আছে পাই গৈছো ক'ত থৈছো টিকট পাই গৈছো যেন এতিয়া পইচা উলিয়াই পইচা বা কোপা ওলাইছে মেচিনটো কিবা বেয়া আছে পইচা চেচা নোলাইছে মেচিন ভাল আছে পইচাচোন নোলাইছে কাৰ্ডটো ভালকে ভৰোৱা নাই ভালকে ভৰোৱা কথা কৈছে পোৱা গোটেইখনকে পকাই ভৰাই দিছো ATM কাৰ্ড পকাই নভৰাই নহয় মই চব পকাই ভৰাইছো চাওঁ কাৰ্ডটো চাওঁ এইখন পোৱা এনেকে পকাই ভৰাই দিছো গোটেইখনে পইচা নোলাইছে এইখন ATM কাৰ্ড হ'বলা ATM কেনেকুৱা আছে মোৰখন চাওক এইখনৰ নিচিনাহে ATM কাৰ্ড এইখনতকে অকণ ডাঠ হ'ব লাগে ডাঠ হ'ব লাগিছিল এতিয়া লৈ আহিছো হেণ্ডছআপ মোনাটো দিলি দাঁত দি থৈ আহিছো খালী হাতখনেৰে যে আহিছ চাহ একাপ আনিব নোৱাৰিলি বেলেগ এটা মাথা মাৰিছো চাহ কচোন ক'ত খুন্দি আছ মানে পইচা ওলোৱা টিকটটো মই বনাইছো হা হা মানুহ এটাক দেখাইছো মানুহটোৱে কৈছে মোৰটো মিহি হৈছে অকণ ডাঠ হ'ব লাগিছে আপোনাৰ টিকটটো দিছো মই চাইজটো চাই লওঁ ATM কাৰ্ড মানে তই ATM পালিগৈ মই মানুহটো দেখাই থৈ আহিছো তই দেখোন অলপ দিন আগতে ATM কাৰ্ড এখন বনাইছিলি টিঙৰ যে বা সেইখন মই ভৰাই দিছো ATM দিছে যি ঘৰ পইচা চব পইচা জ্বলি গ'ল চাহ সেইবিলাক ৰিস্ক ল'ব নালাগে মই কওঁ শুন এনেকুৱা মিহি কাঠি এডাল ল'বি আগত গজাল এটা লগাই ল'বি তাৰ ফুটাইদি ভৰাই দিবি ATM মেচিনটো আচ্ছা খুচিবি পইচাটো খুচি উলিয়াই এখন এখনকে লৈ আহিবি আহি যাব কেলে কাৰ্ড লাগে হ'ব চাহ এইফালে খালি পইচাটো উলিওৱাৰ আগত পেইন কিলাৰ দুটা খাই ল'বি টেম্পিলা বিষ আৰু কটন অলপ আৰু ডেটল এটা মোক দি থৈ যাবি কিয় চাহ পইচাটো ওলোৱাৰ পাছত লাগিব চাগে এইকেইটা বস্তু মষ্ট পটেবলি পইচা উলিয়ালে আকৌ ডেটল টকন কিয় লাগিছে টকন দিয়ক টকন কি টকন লাগে আপোনাক এই কপাহ যে কপাহ কটন লাগে দিয়কচোন ভাইটি এই দুটা বিষৰ টেবলেট কিয় খালা পইচা উলিয়াবলৈ যাওঁ পইচা ওলাওঁতে বিষৰ টেবলেট খাবা আপুনি নাজানিছে পইচা উলিয়াই পাইছে জিম্বেগীত কি পাগল ঐ পইচা ল'বলৈ আহিছে লাঠি লাঠি কিয় লাগে এইডাল এইডাল আকৌ কি এই যে পইচা উলিয়াই কাৰ্ডটোৰ নাম কি আছিলে ATM কাৰ্ড সেইটো যদি কাম নিদিছে এইডাল দি পইচা উলিয়াব লাগিছে সেইডালে কেনেকে উলিয়াবা হে পাইছে আচ্ছা বিষৰ টেবলেট খাই আহিছে বিষৰ টেবলেট কিয় খাম পইচা যে উলিয়াব আৰে পইচাৰ লগত বিষৰ টেবলেটৰ কি সম্পৰ্ক হে আছে টকন লৈ আহিছে কি টকন কপাহ কপাহ কিয় লাগে আকৌ
পইচা যে উলিয়াব হেই মই উলিয়াই লওঁ পইচা এডালে যে মেচিন কি কৰে ঠিক নাই ফালিব চিকিউৰিটিটো ক'ত গ'ল হে পইচা সোপা বা ক'ত থৈছে উই বা আহিলো ভিতৰৰ মিক্সিটো কিবা বেয়া হৈছে নেকি নাই হোৱা কিবা ঘে ঘেকে শব্দ ওলাই আছে নাই হোৱা এডাল কি এইডালেদি পইচা উলিয়াবলৈ গৈছে চেছ কৰিলি বা ওচৰলৈ গৈছে কি ঘে ঘেকে শব্দ হৈছে ইয়াতৰ পইচা পাম নেকি এতিয়া চেছ কৰিলি ক'লে যাম বৈ ক'লে লগিছে অ' কে ছাৰ চাওকচোন এই ল'ৰাটো এটিএমত গৈ কি কৰিছেগে কি হ'ল ছাৰ এই ল'ৰাটোৱে এটিএম মেচিনত লাঠিডাল ভৰাই মেচিনটো বেয়া কৰিব খুজিছিল কিয় কৰ এইবোৰ পইচা মই লাঠিডাল যে ভৰাই দিছো পইচাটো ওলাইছে ঘে ঘে শব্দ এটাহে ওলাইছে চা অ' মোহন এই লাঠি দি পইচা ওলোৱা আইডিয়াটো কোনে দিছে তক চৰ লাগে মই তোক এইবোৰ আইডিয়া দিছিলো সেইবোৰ আমাৰ ৰাজহুৱা সম্পত্তি আমি প্ৰত্যেকে সেইবোৰ ভালকে ৰাখিব লাগিব আপুনি বেয়া নাপাব ই থানাৰে ল'ৰা বাৰু ছাৰ অ' কে এই পচা বুদ্ধিবিলাক এই সৰু ল'ৰাক কিয় দিয়া তই নজনা নুশুনাকে কথা নকবি ডিজিপি ছাৰ ঘৰলৈ যাবৰ সময় চৰি পুতুককে ওলাই গেল বেয়া নাপাবি ভাইদে দুচৰমান দিয়া নাই নে গোটেই বাটটো 400 মান মাৰিছে বিষোৱা নাই বিষৰ টেবলেট দুটা আছে আগতে মাৰিয়ে লৈছে কিমান ভাল পাওঁ দেখিলি পইচা কিন্তু পইচাটো কেনেকে ওলাই মোক কৈ দিয়কচোন একাউণ্ট এটা খুলিব লাগিব সেইটো ক'ত পাইছা বেংকত মানে তই যে কষ্ট কৰিছ পইচা অলপ উপাৰ্জন কৰিলি সেই পইচাখিনি বেংকত থব লাগিব থৈ সেইখিনি এটিএমলৈ আহিব এটিএমৰ পৰা আমি উলিয়াব লাগিব কাৰ্ড দিব বুজিছনে নাই আৰু অকণ ভালকে বুজাই দিয়কচোন মানে ধৰি ল মই চাকৰি এটা কৰি আছো মোকতো চৰকাৰে পইচা দিছে দিছে। খানাখন ধৰি ল তই বেংক হ'ল ইয়াত মই পইচাটো থৈ দিলো থৈছে কিন্তু মইতো বেংকৰ পৰা গৈ উলিয়াব নোৱাৰো কাৰণ মই ব্যস্ত থাকো এতিয়া কথাটো হ'ল এফালে এইটো ধৰি ল তই এটিএম এইটো কি খানা বেংক বেংক তই ধৰি ল পইচাটো মই পইচা ধৰি ল আছে মই পুলিচৰ চাকৰি কৰো মই পইচা পালো মই বেংকত ৰাখি দিলো তোক মই যাব নোৱাৰো মই ডিউটিত ব্যস্ত মানুহ বেংকৰ মানুহে কি কৰিলে তোক নি পেলাই এটিএমত থৈ দিলে তই সোমাই দে এয়া মই এটিএমত সোমালো চা সোমালি মোৰ মন গ'লে মই তোক উলিয়াই আনিম যিহেতু মোক পইচা লাগে তই কি মই পইচা তই 500 টকা এক ছেকেণ্ড এয়া কি কৈ আছা পইচাটো ভালকে ৰাখিব লাগিব কোনোবাই যদি চুৰ কৰি লৈ যায় এটিএম এটিএম কাৰ্ডখন আনিলো নহয় এইখন ধৰ তই এটিএম কাৰ্ড মই চুৱেপ কৰিলো এতিয়া চাবি পইচাটো কেনেকে ওলাই যায় দেই তই ওলাই আহিবি মানে এটিএম খনে কাম কৰা নাই দেখোন পইচা বহুত গৰম লাগিছে চা ৰ ঠাণ্ডা পাবি এইবিলাক ফুটা দিছে নহয় পইচাবোৰক হাৱা দি থাকিব বেগেতে কাঠখন দিওঁ মাৰিছো ৰ এইখন বেংকত ঘূৰাই দিব লাগিব এইখন এটিএমৰ ভেলিডিটিয়ে গ'ল অ' চা পইচাটো উলিয়াই লৈ যাকচোন বেছি সময় জমা হৈ থাকিব নোৱাৰিম চা অ' চা বেংকৰ মানুহক খবৰ দিয়কচোন বেগেতে উলিয়াই লৈ যাকচোন